সামগ্ৰীত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। সামগ্ৰীৰ বৰালি গাঁৱত সংঘটিত হৈছে চুৰি কাৰ্য। মানুহ নথকাৰ সুযোগ লৈ বৰালি গাঁৱৰ হৰিকান্ত ওজা নামৰ লোকজনৰ ঘৰত চোৰে চলাই চাফাই অভিযান। চোৰে খিৰিকী কাটি ঘৰত প্ৰৱেশ কৰে আৰু আলমাৰীৰ পৰা চাবি লৈ গডৰেজ খুলি নগদ 16,000 টকা লৈ উঠা হয়। হৰিকান্ত ওজাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। Bundle naik, bundle mau sampai ni tinggi tapi tinggi bundle yang. Kalau mas wajar lah, apa tadi itu? আজি আমি গৈছোঁ 10টা বজাত আহি সোমাইছে আহি যাব দিনত আহিছে এতিয়া দিনত বৰালি গাঁও সামগ্ৰী বৰালি। মই আজি 10টা বজাত সেৱালৈ গৈছিলোঁ। সেৱালৈ যাওঁতে মোৰ ঘৰত কাম কৰা মানুহজনী তেওঁৰ ভনীয়েকক সোণাইবাৰীলৈ গৈছিলে। তাৰপিছত মই সেৱাৰ পৰা 2:45 মানত আহি পাওঁহি ঘৰ পাওঁহি দেখোঁ মই গাড়ীখন লৈ গৈছিলোঁ। গাড়ীখনৰ আগত এটুকুৰ কাঠ থাকে, মোটা কাঠটুকুৰ নাই কাৰণে মোৰ সোঁফালি হয় আৰু সোঁফালি মই ক'লোঁ যে কাঠটুকুৰ কি হ'ল। তাৰপিছত যিখন গেৰেজৰ দৰ্জা থাকে দৰ্জাখনত হুকডাল খুলি আছে। মই ভাবিছোঁ মোৰ ঘৰৰ পিছলৈ ভাড়া মানুহ এজন আছে, তেওঁ বোধহয় ভাড়া আহিছে নেকি। মই এনেকৈ পিছলৈ যাওঁতে দেখিছোঁ খিৰিকীখন এটা খিৰিকী খুলি থৈ গৈছিলোঁ। খিৰিকীখনত দেখিছোঁ এতিয়া ৰদডালখন খুলি আছে। তেতিয়া ৰদডাল খুলিতে মই আচোন কল্পনা কৰিলোঁ এখন কেনেকৈ খোলা। তাৰপিছত ৰদডাল খোলা দেখি পেলাই মই দৰ্জাখন খিৰিকীখন খোলা আছিলে। তাৰপিছত মই আহি পেলাই মোৰ যিটো চাবি লৈ গৈছিলোঁ আহি বেক চাইডো তলা মাৰি থৈ গৈছোঁ আৰু ফ্ৰণ্ট চাইডো মাৰি থৈ গৈছোঁ। তলা মই নিজে খুলি চাওঁ, চাই দেখিছোঁ মোৰ ভিতৰ আলমাৰীত মই বজাৰ কৰিবৰ কাৰণে পইচা সাধাৰণতে থওঁ, সেইটোত প্ৰায় 16,000 টকা আছিলে। 16,000 টকা আছিলে। সেইটো বেগটো নাই আৰু আলমাৰীকেইটাত মই যিটো গডৰেজৰ চাবি মই সাধাৰণতে থৈ যাওঁ সেই চাবিকেইটা মানে তাৰপৰা খুলি নি গডৰেজটো খুলিলে। সোণৰ গহনা কিন্তু মোৰ নাছিল। যদি ছোৱালীহঁতে থৈ গৈছে নাজানো। মোৰ 3জনী ছোৱালী, 3জনী ছোৱালীক মই অৰ্ণামেণ্ট ভৰাই দিছোঁ। পইচাও মোৰ নাথাকে। বিশেষ পৰহি মই পইচা কিমান উলিয়াই আনিছিলোঁ। 16,000 টকা আনিছোঁ। আপোনাৰ নামটো? মোৰ শ্ৰী হৰিকান্ত ওজা। আৰক্ষী বিভাগক খবৰ দিছে? আৰক্ষী বিভাগক খবৰ দিয়া হৈছে। মোৰ ওচৰতে এজন সাংবাদিক আছে, তেওঁ ইতিমধ্যে আহিছে, আহি পেলাই চাই কৰি কৰিছেহি। তাতে মানে জনাইছোঁ আৰু হেৰি কৰিবলৈ। মই মানে অকলে যেতিয়া 3জনী ছোৱালীকে মই অনলাইন চব লগাই দিওঁ। মোৰ এটা ৰিং আছিলে, ৰিংটো এটা আছে আছে মোৰ ৰিং এটা ৰিংটো নিয়া যায়। পিছফালে আছে গাড়ী আছে। সোমাইছিল নেকি?